টন 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 টানা আজি নেপালো এটাও ভাড়া। আৰু আহি গৈছে চেঁচা চেঁচি কৰিবলৈ। অ' বাইদেউ কি কৰিছা অ'? ভাই তুমি দেখা নাই বহি আছোঁ। তুমি বহি আছা মানে ৰন্ধা হৈ গৈছে? হোৱা নাই ভাই, ৰন্ধা হোৱা নাই, ৰন্ধা কৰিম বুলি ভাবিছোঁ। ৰন্ধা হোৱা নাই তেন্তে তুমি বহি টোপনাই কি কৰি আছা? কি কৰিছোঁ মানে ৰাতিপুৱা শুই উঠি চিৰিয়েল চাইছোঁ। কোনো কাম বন নাই, কি কৰি থাকিম। বাইদেউ আৰে বাইদেউ, ৰন্ধাটো এটা কাম, তুমিতো ৰন্ধা কৰি থাকিব লাগিছিল। ৰন্ধা কৰিবলৈ ঘৰততো কিবা থাকিব লাগিব। বাইদেউ ঘৰত চাউল নাই নেকি? দাইল নাই নেকি? আলু নাই নেকি? ভাই চাউলটো আছে, দাইলো আছে আৰু লগতে আলু এটাহে আছে। কিন্তু শাক চব্জি একোৱেই নাই। শাক চব্জি নাথাকিলে কণী দৰকাৰ, কণী নাথাকিলেতো আলু দৰকাৰ, যদি আলুও নাথাকে তেন্তে টকাটো দৰকাৰ। বাইদেউ ইমান খং কৰিব নালাগে, তোমাৰ ডিঙি বেয়া হৈ যাব, অলপ পানী খাই লোৱা। নেখাওঁ, তুমি মোক খং উঠাইছা আৰু পানী খাব কৈছা। বাইদেউ বাইদেউ, এই লকডাউনত টকা ইনকাম নাই ভাতৰ ফুচকা বনাই দিয়া। আমি ফুচকাই খাম। ঠিক আছে ভাতৰ ফুচকা বনাই দিম। বাইদেউ এটা কাম কৰিবা, যেতিয়া তুমি ভাত বনাবা তেতিয়া তুমি ভাতৰ মাৰটো ওলাই দিবা। মই ভাতৰ মাৰ নিমখ দি খাই বহুত ভাল পাওঁ। হ'ব ভাই ওলাই দিম। বাইদেউ তুমি ভাতৰ ফুচকা কিদৰে বনাবা? প্ৰথমতে ভাত বনাই ল'ম, দুটা নেমু কাটি দিম, এটা পিঁয়াজ কাটি ল'ম, দুটা ধনিয়াৰ পাত দিম আৰু অলপ তেতেলী দি ভাল কৰি মিক্স কৰিম। বাইদেউ তুমি তাত আচাৰৰ তেল অলপ দিবা, কি মজা লাগিব।